কোৱেশ্যনটা হ'ল ভাৰতৰ জাতীয় সংগীত কি? এনচাৰটা হ'ল লক্ষ্মীনাথ বেজবৰুৱা অমৰ আপোনাৰ দেশ শীৰ্ষক গীতটি অসমৰ জাতীয় সংগীত। 2 নম্বৰ কুৱেশ্যনটা হ'ল প্ৰথম অসমীয়া বোলছবি মহিলা সংগীত পৰিচালনা গৰাকী কোন? এনচাৰটা হ'ল মীনাক্ষী হাজৰিকা। প্ৰথম অসমীয়া বোলছবি মহিলা সংগীত পৰিচালনা গৰাকীৰ নাম। 3 নম্বৰ কুৱেশ্যনটা হ'ল বোলছবি জগতৰ প্ৰথম অসমীয়া কেমেৰামেন গৰাকী কোন? এনচাৰটা হ'ল প্ৰতাপ বৰুৱা। বোলছবি জগতৰ প্ৰথম অসমীয়া কেমেৰামেন গৰাকীৰ নাম। 4 নম্বৰ কুৱেশ্যনটা হ'ল হিন্দীৰ পৰা অসমলৈ ভাষান্তৰ কৰা প্ৰথম অসমীয়া ছবি কি? এনচাৰটা হ'ল ভাগ্য। হিন্দীৰ পৰা অসমলৈ ভাষান্তৰ কৰা প্ৰথম অসমীয়া ছবিৰ নাম। 5 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ প্ৰথম চিনেমা ষ্টুডিঅ'টোৰ নাম কি? এনচাৰটা হ'ল জ্যোতি চিত্ৰবন। অসমৰ প্ৰথম চিনেমা ষ্টুডিঅ'টোৰ নাম। 6 নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া ভাষা প্ৰচাৰ হোৱা প্ৰথম অনাতাঁৰ নাটকখনৰ কি আছিল? এনচাৰটা হ'ল প্ৰফুল্ল চন্দ্ৰ বৰুৱা ৰচিত ভীম বৰাগী। অসমীয়া ভাষা প্ৰচাৰিত হোৱা প্ৰথম অনাতাঁৰ নাটকখনৰ নাম আছিল। 7 নম্বৰ কুৱেশ্যনটা হ'ল কথাছবি নিৰ্মাণ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? এনচাৰটা হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱাৰী। কথাছবি নিৰ্মাণ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম আছিল। 8 নম্বৰ কুৱেশ্যনটা হ'ল ৰাভাসকলৰ জাতীয় উৎসৱৰ নাম কি? এনচাৰটা হ'ল বাই খোৱা। ৰাভাসকলৰ জাতীয় উৎসৱৰ নাম। 9 নম্বৰ কুৱেশ্যনটা হ'ল লাও হাওৰা নৃত্যটো কোন প্ৰদেশৰ? এনচাৰটা হ'ল মণিপুৰৰ। লাও হাওৰা নৃত্যটো আছিল। 10 নম্বৰ কুৱেশ্যনটা হ'ল ডক্টৰ ভূপেন হাজৰিকা সংগীত পৰিচালনা কৰা প্ৰথম অসমীয়া ছবিখন কি? এনচাৰটা হ'ল সতী বেহুলা। ডক্টৰ ভূপেন হাজৰিকা সংগীত পৰিচালনা কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম।